নমস্কাৰ, মই অনামিকাই স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আপোনালোকৰ কি খবৰ, ভালনে? লগতে আপোনালোকৰ এইবাৰ বিহু কেনেকুৱা গৈছে? মোৰ কিন্তু ভালেই দেই। আৰু আজি আমাৰ ঘৰলৈ আলহী আহিছে, মামাহঁত। যোৱাকালি আমি গৈছিলোঁ, আপোনালোকে ভিডিঅ'টো চাই দেখিছেই। আৰু আজি তাকে আমাৰ ঘৰলৈ বিহু খাবলৈ বুলি মাতি থৈ আহিছিলোঁ। আজি আহিছে, মাহীহঁতো আছে যে। তাৰ মাজতে এইফালে আমাৰ ঘৰলৈ আহিলে ভকতসকল সংকীৰ্তন মাৰিবলৈ বুলি। তেওঁলোকক আমি গৃহস্থ সেৱা পাৰি লৈছোঁ, তাৰ পাছত তেওঁলোকে সংকীৰ্তন মাৰিব। যোৱাকালি আমি মামাহঁতৰ ঘৰতো হাঁহ খালোঁ, আজি আমাৰ ঘৰতো হাঁহ। সকলোৱে হাঁহ খাই ভাল পাওঁ যে, সেইকাৰণে আজি হাঁহে মাৰিলোঁ। এইফালে মামাহঁতে ধুনীয়াকৈ কথা বতৰা পাতি আছে আৰু আমি খানা বনাই আছোঁ। এইফালে চাহ দিবলৈ ৰেডি কৰিছোঁ, ইফালে সংগীতন গাই আছে, দাইল তেল মাৰি আছোঁ। মই আকৌ বনালোঁ এইফালে আমলৈ টোপ আৰু এইফালে বনালোঁ পচলা ভাজি। দেউতা মা মানে নবৌৰ ভাগৰ দেউতা মাও আহিছে, তেওঁলোকে লৈ আহিছিলে সাজৰ ৰহি। সেইকাৰণে আলহীকো অকণমান দিওঁ বুলি ভাবিলোঁ এই আমলৈ টোপৰ লগতে। তাৰপাছত এইফালে মায়ে খানা ৰেডি কৰিছে আৰু খাবলৈ, এইফালে জেণ্টছ পাৰ্টিক দিয়া হৈছে। সেইকাৰণে জাতিলাও, তাৰপৰা খুতুৰা, বিলাহী, বিলাহী, সৰু বিলাহী এনেদৰে ছিঙি থৈছে, লৈ যাব আৰু। এইফালে আমাৰ জাতিলাও লাগি আছে, তাৰে ছিঙি দিছে, ঢেৰ লাগি আছে। এতিয়া তিনি ঘৰক 3টা দিব আৰু বাকী মামীহঁত আগফালে কথা পাতি আছে। খাই বৈ আজৰি হ'লোঁ, তাৰ পাছত গোটেইখনে বাৰাণ্ডাতে বহি টিকলি দুজনীৰ লগত সকলোৱে ধেমালি কৰি খেলি কথা বতৰা পাতি আছোঁ। মামীহঁতক পঠিয়াই লৈ এতিয়া মই ৰেডি হৈ ল'লোঁ, ঘৰলৈ যাওঁ। এইফালে মামীহঁত গ'ল, মামীহঁতক যোৱা নেদেখুৱালোঁ আৰু ভণ্টিহঁত। আজিলৈ ভিডিঅ'টো ইমানেই। যদি আপোনালোকৰ চাই ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। বাই বাই।